Welcome to মোৰ চেনেল ৰংপি এক্স। আজি আহিছোঁ গাইজ, মই এইফালে চাব পাৰে ধুনীয়াকৈ এই যি জুবিন দাই চিলা শ্বুটিংটো কৰিছিলে তাত মাজত আমি এইটো লোকেশ্যনটো উপস্থিত আছিলোঁ। যোনখিনি শ্বুটিং হৈছে তাত আজি ভিডিঅ' বনাব আহি গ'লোঁ। চাব পাৰে আপুনি গাইজ। এইখিনি মই এতিয়া গছৰ তলত ধুনীয়াকৈ বহি আছোঁ। এইখিনিত গাইজ চাওক বঢ়িয়াকৈ। কিন্তু মই আজি ৰাতিপুৱা আপোনালোকৰ মাজত আহি গ'লোঁ। চাওক এইফালে এই গাঁওটোৰ নাম হৈছে চকৰিপাৰা। মই ইয়াত নাথাকোঁ, বমানি থাকোঁ দেচোন। ইয়াত মোৰ আলহী ঘৰ আছে। চাওক ইফালে একদম যাব লাগে। ইফালে গাড়ী ঘোঁৰা অহা যোৱা কৰি থাকে। কিন্তু ইয়াত গাছ চবফালে পথাৰ যিহেতু অসম হয়। চাওক ইফালে মজাকৈ পথাৰ নিয়ৰ বৰষুণটো নিদিওঁকৈ কৰি আছে। পথাৰ ইফালে চাৰিওফালে পথাৰ যিহেতু অসম হয়। মানে আজি পুৰা ৰাতিপুৱাই মানে 5টা বজাত আহি গ'লোঁ। 5:10 ওলাই আহিলোঁ মোৰ ইয়াৰ খুৰী ঘৰৰ পৰা। মোৰ এইটো বমানি ঘৰ আপোনালোকে গমেই পায়। এইটো জেগাটো আপোনালোকক আৰু এটা ভিডিঅ'ত দেখুৱাই দিছিলোঁ। এইখিনিৰ পৰা দেখুৱাই দিছিলোঁ গাইজ। চাব পাৰে বঢ়িয়াকৈ লোকেশ্যনখিনি আছে। এইফালে গাড়ী ঘোঁৰা অহা যোৱা কৰি থাকে। ইফালে স্কুল আছে। ইফালে মই দলংটোতো অলপ পিছতকৈ গৈ চাম। এইফালে গছকেইটা কি ধুনীয়াকৈ এইফালে বহা চিটটোত এতিয়া বহি আছিলোঁ। মানে গাইজ মই ভিডিঅ'টো খুৰী ঘৰৰ পৰা বনাই নাহিলোঁ। যিহেতু এইটো এই লোকেশ্যনটো ঘৰৰ ওচৰতে হয়। সেইকাৰণে ডাইৰেক্ট এইখিনিতে বনাই দিলোঁ ভিডিঅ'টো ঘৰৰ পৰা। সেইকাৰণে বনাই নাহিলোঁ। বেলেগ দূৰত হ'লে মই ধুনীয়াকৈ বনাই আহিলোঁ হয়। কিন্তু ঘৰটো ওচৰৰ কাৰণে মই ভিডিঅ'টো এইখিনিৰ পৰা আৰম্ভ কৰিলোঁ মজাকৈ। আৰু মই মজাকৈ বহি ল'লোঁ এইখিনিতে। এই চেণ্ডেলযোৰা বঢ়িয়া এইখিনি থৈকে মজাকৈ বহি ল'লোঁ। আপোনাৰ চাব পাৰে ইফালে গাড়ী ঘোঁৰা অহা যোৱা কৰা নাই। ইফালে চাব কিবা কিংফিচাৰ কিবা কিবি পৰি আছে মজাকৈ। বটল বঢ়িয়াকৈ মই ধুনীয়াকৈ বহি ল'লোঁ মানুহটো। এইফালে চাওক পথাৰ চবফালে মানে এই এৰিয়াৰ এইফালে চাওক কি ভাল লাগিছে। ইফালেও আছে। কিন্তু মই মজাকৈ ইয়াতে বহি ল'লোঁ। মানে এইখিনিৰ পৰা আহিকে মানে ভাগৰ লাগিছে। সেইকাৰণে বঢ়িয়াকৈ বহি ল'লোঁ। অলপমান দেৰিকৈ এইখিনি দলংটো গৈকে আপোনালোকে গৈ যাম। যিহেতু চিলা মানে গীতটোৰ শ্বুটিং হৈছিলে সেইখিনিতে এই দলংটোতে হৈছিলে এই জেগাখিনিত গাইজ। আৰু ফাইনেলি আহি পালোঁ। এইখিনি যোনটো চিলা শ্বুটিং হৈছিলে এইখিনিত ফাইনেলি আহিয়ে পালোঁ গাইজ। ইফালে এটা দুটা গাড়ী অহা যোৱা কৰিব হ'লে আৰু গাইজ মজাকৈ অলপ টাইম বহিলোঁ। মজাকৈ চাব পাৰে আপোনাৰ গাইজ জেগাখিনি চাব পাৰে। এইফালে এইটো আছে বঢ়িয়াকৈ দলংটো। ইফালে এৰিয়াৰ দলংটো চাব পাৰে। জেগাটো চাইকে আপোনালোকে চিনি পাইছে কিজানি জুবিন দাই ইয়াত শ্বুটিং কৰিছে। যাব ফালে বৰষুণ ডাৱৰীয়া নিচিনা কৰি আছে। অলপ ধৰে বৰষুণ নিদিওঁ কিবা নি বঢ়িয়াকৈ কৰি আছে। এইফালে গছ গছনি ধুনীয়া ফুল চুল মজাকৈ আছে। গাইজ আজিৰ ভিডিঅ'টো ইমান দীঘল নহয়। মানে ৰ'দটো বঢ়িয়াকৈ ওলালে সেইকাৰণে ঘৰত যাব লাগে। আৰু ময়ো আজি ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিছোঁ গাইজ। ইফালে চাব পাৰে জেগাখিনি ধুনীয়াকৈ গাড়ী অহা যোৱা হ'লে আৰু লাহেকৈ মই ইয়াতে অকলে বহি আছোঁ। কায়ো জগিং ৱক কৰিব অহা নাই গাইজ। চাব পাৰে ইফালে এটা দুটাকৈ অহা যোৱা কৰি আছে বঢ়িয়াকৈ। মই আজি ভিডিঅ'টো ইমান দীঘল নকৰোঁ বুলি কৈছোঁৱে, কিন্তু অলপ টাইম ইয়াতে থাকিম গাইজ। যিখিনিৰ পৰা বঢ়িয়াকৈ এতিয়া মই ঘৰত যাওঁ। মানে ভিডিঅ'টো ইমান দীঘল নহয়। আজি মানুহ অহা যোৱা কৰিলে আৰু লাহেকৈ ঘৰত যাব লাগে। আৰু মই এইফালে যাওঁৱে আৰু মজাকৈ এইখিনি ভিডিঅ'টো যদি চাই ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট কৰিব। আৰু গাইজ তাৰ পৰা মজাকৈ আহিলোঁ মই। এইফালে চাওক বঢ়িয়াকৈ এইখিনিত তাৰ পৰা মই খোজকাঢ়ি এইখিনি লাগিলোঁ। তেতিয়া যোনখিনি জেগাত বহি আছিলোঁ চাওক সেইখিনি জেগাত বহি আছিলোঁ। এতিয়া মই ইফালেদি ঘৰত যাব লাগে। আৰু ইফালে মোৰ খুৰী ঘৰত যাব লাগে। আৰু ধুনীয়াকৈ ভাত আঞ্জা বনাই থৈছে এইফালে বঢ়িয়াকৈ। এইফালে ৰ'দটো ওলালে গাইজ। চাব পাৰে ৰ'দটো ইফালে ওলালে গাইজ। ইফালে চাওক ৰ'দটো ইফালে তেতিয়া ধুনীয়াকৈ